welcome back my spicy Bora Vlogs YouTube channel. গৈ আছো কি আছিল জায়গাৰ নামটো কি আছিল অগ্নিগড় তো গাইস এতিয়া আমি গৈ আছো অগ্নিগড় আপোনালোক ধুনীয়াকৈ দেখাই যাম আমি এই গোটেইজন ওলাই আহিলো এতিয়া গৈ আছো অগ্নিগড় সব চলতে হে বেগ কেইটা অসুবিধা হৈছে তো গাইস এতিয়া পুৰা ফাইনালি পাই গলো অগ্নিগড় তো গাইস অগ্নি মানে হল জুই আৰু গড় মানে হল দেৱাল তো গাইস ইয়াত এজন ৰজা আছিল যিজন ৰজাৰ নাম আছিল বান ৰজা তো গাইস বানৰজাই তেওঁ জীয়ৰীক যি উষাৰাণীক ইয়াতে বন্দী কৰি ৰাখিছিলে তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক সকলোখিনি গম পাব আৰু সকলোখিনি দেখাই যাম ধুনীয়াকৈ তো লাষ্টলৈকে চাই থাকক বন্ধুসকল এফালে আছে বানৰজাৰ জীয়ৰী উষা আৰু লগত আছে উষাৰ বান্ধৱী চিত্ৰলেখা আৰু চিত্ৰলেখা ছবি আঁকাত পাকৈত আছিল আৰু লগতে মায়াৰ যাদু জানিছিল আৰু উষাৰ ৰাতি সপোনত এদিন এজন ৰাজকুমাৰ আহিছিল আৰু সেই কথা তেওঁৰ বান্ধৱী চিত্ৰলেখাক ক'লে তাৰপিছত চিত্ৰলেখা ছবি আঁকাত পাকৈত আছিল আৰু ছবি আঁকি সম্পূৰ্ণ হোৱাৰ পিছত গম পালে যে সেইজন আন কোন নহয় সেইজন হ'ল শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ ফটো দেখি উষা মোহিত হ'ল আৰু অনিৰুদ্ধৰ লগত বিয়া হ'বলৈ উষাৰ ব্যাকুল হ'ল আৰু সেই কথা তেওঁ বান্ধৱী চিত্ৰলেখাক ক'লে আৰু চিত্ৰলেখা মায়াৰ যাদু জানিছিল আৰু সেইকাৰণে চিত্ৰলেখাই মায়াৰ যাদুৰে অনিৰুদ্ধক উষাৰ কাষলৈ লৈ আহিলে আৰু এইপিনে দেখিছে তাৰপিছত চিত্ৰলেখাই আৰু অনিৰুদ্ধ আৰু উষাৰ মাজত বিবাহ হ'ল আৰু সেই কথা বানৰজাৰ কাণত পৰিল তাৰ পাছত বানৰজাৰ অনুমতি মৰ্মে অনিৰুদ্ধক কাৰাগাৰত বন্দী কৰি ৰখা হ'ল আৰু উষা ইয়াতেই পুৰা গড় বান্ধি চাৰিওকাষে জুই জ্বলাই ইয়াতে বন্দী কৰি ৰখা হৈছিল অনিৰুদ্ধই পলুৱাই নিব নোৱাৰাকৈ আৰু সেইকাৰণে এই গড়টো এইখিনি নাম হ'ল অগ্নিগড় আৰু অনিৰুদ্ধক বন্দী কৰি ৰখা কথাটো শ্ৰীকৃষ্ণৰ কাণত পৰিল আৰু শ্ৰীকৃষ্ণ বানৰজাৰ ওচৰত আহিছিল অনিৰুদ্ধক মুকলি কৰি নিবৰ কাৰণে তাৰপিছত বানৰজা কোনোপধ্যে মান্তি হোৱা নাছিল অনিৰুদ্ধক মুকলি কৰি দিবৰ বাবে তাৰপিছত শ্ৰীকৃষ্ণ আৰু বানৰজাৰ মাজত এখন যুদ্ধ হৈছিল আৰু এইফালে দেখা পাইছে এয়া যুদ্ধৰ পুৰা ধুনীয়াকৈ বনাই থৈ দিছে আঁকি কৰি থৈ দিছে আৰু যুদ্ধখনৰ নাম আছিল হৰিহৰ যুদ্ধ তাৰপিছত বানৰজাই শ্ৰীকৃষ্ণৰ লগত এই যুদ্ধত তৃপ্তিব পৰা নাছিল আৰু সেইকাৰণে বানৰজাৰ ভক্ত মহাদেৱ আৰু সেইকাৰণে মহাদেৱৰ ওচৰত গৈছিলে তেওঁ সহায় বিচাৰে আৰু মহাদেৱ সহায় কৰিব আহি শ্ৰীকৃষ্ণৰ লগত যুদ্ধ হ'ল শ্ৰীকৃষ্ণ আৰু মহাদেৱ সমানেই বীৰ আছিল আৰু এই যুদ্ধত গোটেই পৃথিৱী কঁপি গৈছিল এই যুদ্ধ কেতিয়াও সমাপ্ত হোৱা নাছিল আৰু এই যুদ্ধ সমাপ্ত কৰিবলৈ শ্ৰী বিষ্ণু আহিছিল আৰু বিষ্ণু আহি দুয়োজনৰ মাজত মকামিলাকৈ যুদ্ধ সমাপ্ত কৰে আৰু তাৰ পাছত আলোচনা মৰ্মে উষা আৰু অনিৰুদ্ধৰ মাজত বিবাহ কৰি দিলে আৰু সেইটোৱে আছিল এটা অনিৰুদ্ধ আৰু উষাৰ প্ৰেমৰ কাহিনী তো এতিয়া এটা ড্ৰোন শ্বুট লৈ দেখাই আছো একে ওপৰত গৈ আৰু তো চাই থাকক তো নাজাৰা দেখি নাজাৰা এতিয়া তো গাইছ এইফালে এখন গোটেই একদম তেজপুৰ চহৰ দেখা পায় এতিয়া আমি ক'ত আছো চাওক কিমান তলত ইয়াৰ পৰা তলত গিয়াটো খতম ডাইৰেক্ট ওপৰ যায়গা চকু মেলি চাওঁতে দেখিলো যে তোমাকে চকুৱে চিনি পালো হঠাতে তো গাইজ ড্ৰোন শ্বুটটো কেনেকুৱা পালে চাই যদি ভাল পালে কমেণ্ট এটা মাৰি দিব আৰু এইফালে আছে এখন ব্ৰহ্মপুত্ৰ দেখা পাইছে
আৰু এইফালে আছে এখন তেজপুৰ চহৰ আৰু এইফালে আছে খাব পাৰি নে খাব পাৰি এইপিনে আছে টেপ এইটো পানী আহি আছে I love you. কৈ ল'ম চুচু ইয়াত কৈ ল'ম कितना रिक्स है ओ माय गॉड खतरों तक का खिलाड़ी है ये हो गया पृथ्वी हुक अबे साले तो गाइस এতিয়া গৈ আছো আমি বহিবলৈ তাত ও মাই গড এটো কেনেকুৱা লাগিছে ও এটো কি বুলি কয় ভেকুলি ছাতি বুলি যে কয় তেনেকুৱা নিচিনা ছাতি বনাই থৈ দিছে কেনেকুৱা লাগিছে মজা तो गाइस इतने हुए ऐसे गुपचुक तो गर्लफ्रेंड बॉयफ्रेंड तो हम यहाँ पे नहीं बैठेंगे अभी वहाँ पर बैठेंगे हम तो सिंगल लौंडा है ना इसलिए यहाँ पर गुपचुक कर रहा है गर्लफ्रेंड और बॉयफ्रेंड समझ रहा उनको हम डिस्टर्ब नहीं करेंगे तो आगे जा रहा है तो गाइस মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পায় মই নাজানো বাট যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু পিনে ধুনীয়া ধুনীয়া চলি গৈ আছে দেখা পাইছে আপোনালোকে আৰু এইফালে দেখিছে মোৰ ইহঁতকেইটা কি কৰি আছে কেইটা ফটোশ্বুট কৰি আছে অ' মাই গড তো গাইছ দৌৰি ভাগৰ লাগি গৈছে আৰু কিতনা দৌৰেগা কিতনা ভাগেগা তো এইফালে চাগে এইখনৰ ওপৰত উঠিছিলোঁ ইয়াৰ ওপৰত চাই আপোনালোকক ড্ৰোন শ্বুট দেখাইছিলোঁ কাম কৰিব চাগে বাঁহ লগাই থৈ দিছে ধুনীয়াকৈ দেখিছে আৰু এইজন হ'ল আমাৰ ফেভাৰেট সকলোৰে মহাদেৱ তো গাইছ দৌৰি ভাগৰ লাগি গৈছোঁ পাহাৰত উঠি তো গাইছ আপোনালোকৰ কাৰণে বহুত কষ্ট কৰি ভিডিঅ' বনাওঁ তো লাইক এটা কৰি দিব আৰু দেই আৰু লগতে শ্বেয়াৰ এটা লাইক কৰিব দেই বেয়া নাপায় যদি আৰু সেইজন চাওক সেইজন খালি ফটো উচ্চাত ব্যস্ত আৰু ফটো কাৰণ ফটো মেইন ন চেলফি তো দেখা পাইছে আৰু এইফালে আছে আমাৰ গণপতি বাপ্পা আৰু এইফালে মহাদেৱ একদম সুন্দৰ প্লেচ মজা লাগিছে ময়ো নাম শুনিছিলোঁ বাট আজি ফাইনেলি আজি আহি চালোঁ মনটো বহুত ভাল লাগিল আৰু আপোনালোকক দেখালোঁ তো যদি চাই ভাল পাইছে লাইক কমেণ্ট সকলো কৰি দিব তো গাইছ আজিলৈ বাই এণ্ড জয় আই অসম এইফালে দেখা পাইছে এয়া হ'ল খেতি হৈ আছে খেতি চাপ তাত সোমাব নিষেধ কিন্তু মই দেখাই আছোঁ এয়া হ'ল নাৰ্জী ফুলৰ খেতি এই গোটেইখিনি দেখিছে কিমান এটা সুন্দৰ পৰিৱেশ অ' মাই গড পাহাৰৰ ওপৰত নাজাৰা